চাইছে কল্যাণ আলমী ইউটিউব চেনেল। এইটো ভিডিঅ' আমি থাম্বনেইল দেখি গম পাইছে কোনটো টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব। এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই বন্ধুসকল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ পাহৰি যাব। আৰু বন্ধুসকল 10 তাৰিখে কি স্কিমৰ পইচা সোমাব সকলোবোৰ গম পাব। চ' বন্ধুসকল আপোনালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। আৰু বন্ধুসকল গুগল পে' আৰু ফোনপে' যদি ডাউনলোড কৰা নাই ডেছক্ৰিপশ্যনত লিংক আছে। গুগল পে' আৰু ফোনপে' ডাউনলোড কৰি লওক। গুগল পে' আৰু ফোনপে' ডাউনলোড কৰিলে কি লাভ হ'ব কি আপুনি বেংকত নোযোৱাকৈ আপোনালোকৰ বেংক বেলেঞ্চ চেক কৰিব পাৰিব। আৰু বন্ধুসকল এতিয়ালৈকে আপুনি ফোনপে' যদি ডাউনলোড কৰা নাই ফোনপে' এটা অফাৰ চলি আছে। ফোনপে' যদি ডাউনলোড কৰে ডাইৰেক্ট এতিয়া 150 ৰুপিজ ডাইৰেক্ট আপোনালোকৰ ৱালেটত ডাইৰেক্ট পাই যাব। চ' চিম্পল মোৰ ডেছক্ৰিপশ্যন লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰক, বেংক একাউণ্ট লিংক কৰক, কোনো ফাষ্ট পে'মেণ্ট কৰক, আপোনালোকে 150 টকা ডাইৰেক্ট জিতি যাবই। আৰু বন্ধুসকল এতিয়া মেইন কথাটো হৈছে যে আপোনালোকৰ কি স্কিমৰ পইচা সোমাব সকলোবোৰ কম। তো ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমাৰ চেনেলটো বন্ধুসকল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি যাব। বন্ধুসকল বলক এতিয়া আমি চাওঁ মেইন কথাটো যে কি স্কিমৰ পইচা সোমাব। চ' আপোনালোকে 10 তাৰিখে দেখিছে আপোনালোকে কি পইচা সোমাব। 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয় দিন আপোনালোকে গম পাইছে। 10 তাৰিখে কি স্কিমৰ পইচা সোমাব আকৌ এবাৰ কৈ দিছোঁ। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ইন্দিৰা মিৰি বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগ সাহায্য পুঞ্জি, এইকেইটা আঁচনি পইচা আপোনালোকে 10 তাৰিখে বেংক একাউণ্টত সোমাই যাব। আৰু 10 তাৰিখত সোমাই যাব। কোনসকলে পাব বুলি কৈছে আকৌ কমেণ্ট কৰিছে কোনসকলে পাব। চ' আগৰ মাহত যিসকলে পাইছে সেইসকলে টেনশ্যন ল'ব নালাগে, আপোনালোকে পাই যাব। আৰু যিসকলে বন্ধুসকলে এতিয়ালৈকে পোৱা নাই প্লিজ আপোনালোকে বেংক পাছবুকটো এণ্ট্ৰি কৰি লওক। আৰু দীনদয়ালৰ কথাটো ক'ব পৰা নাই, দীনদয়ালৰ দিব্যাংগ সাহায্য আঁচনি বহুতৰ পইচা সোমোৱা নাই। বহুতে কমেণ্ট কৰিছে বহুতৰ পইচা সোমোৱা নাই। কিন্তু অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন এই দুটা স্কিমৰ পইচা অলৰেডি সোমাই আছে। আৰু কেইটকা সোমাই আছে বুলি ক'লে অৰুণোদয় স্কিমৰ 830 টকা সোমাই আছে। কিন্তু এইটো মাহত বৃদ্ধি পাব পাৰে। সেইকাৰণে আপোনালোকে 10 তাৰিখে সবিশেষ গম পাই যাব। সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, বেল আইকনটো প্ৰেছ কৰিব, দিলে আপোনালোকে নতুনকৈ যদি আপডেট আহি যায় আপডেট পাই যাব। আৰু বন্ধুসকলে আপোনালোকে কেইটকা পাব বহুতে কমেণ্ট কৰিছিলে। মিনিমাম আপুনি 830 টকা পাবগৈ, তাৰ ওপৰত যদি পায় আমাৰ চেনেলত গম পাই যাব। আৰু শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন এই আঁচনিৰ যোগেদি আপুনি 250 টকাকৈ বেংক একাউণ্টত পাই আছে আৰু হিতাধিকাৰীয়ে প্ৰতি মাহে পাই আছে। আৰু ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন এই পেঞ্চনৰ যোগেদি 300 টকা ডাইৰেক্ট বেংক একাউণ্টত সোমাইছে। আৰু দিব্যাংগ সাহায্য আঁচনি এই আঁচনি বহুতৰ সোমোৱা নাই বুলি কৈছে কমেণ্ট। কিন্তু স্কিমৰ 1000 টকাকৈ বেংক একাউণ্ট সোমাব আৰু বহুতৰ সোমোৱা নাই। কোনসকলে সোমোৱা নাই প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি যাব। আৰু আপোনালোকে কোনটো স্কিমৰ পইচা সোমোৱা নাই আৰু আপোনালোকৰ যদি সোমাইছে আগৰ মাহৰ কিস্তি তেতিয়া আপোনালোকে ক'বলৈ পাহৰি যাব। আগষ্ট ছেপ্টেম্বৰ মাহত যদি সোমাইছে কাৰোবাৰ প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি যাব। যিসকলে সোমোৱা নাই সেইসকলেও প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি যাব। আৰু আপোনালোকৰ বেছি দিন নাই, আপোনালোকৰ স্কিমৰ পইচা 10 তাৰিখে ৰিলিজ হৈ যাব আপোনালোকৰ এইকেইটা স্কিমৰ পইচা। আৰু বন্ধুসকল এতিয়ালৈকে যদি আপুনি গুগল পে' আৰু ফোনপে' যদি ডাউনলোড কৰা ডেছক্ৰিপশ্যনত লিংক আছে, লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰক। ডাউনলোড কৰিলে 150 ৰুপিজ বোনাছ হিচাপে পাই যাব। আৰু বন্ধুসকল আপোনালোকে ফোনপে' ডাউনলোড কৰিলে কি লাভ হ'ব কি বেংকত নোযোৱাকৈ আপোনালোকে ডাইৰেক্ট বেংক বেলেঞ্চ চেক কৰিব পাৰিব। চ' বেংকত নোযোৱাকৈ আপোনালোকে বেংক বেলেঞ্চ আপোনাৰ ঘৰত বহি আপোনাৰ নিজৰ মোবাইলতে স্মাৰ্টফোনতে আপুনি চেক কৰিব পাৰিব। তো চিম্পল মোৰ ডেছক্ৰিপশ্যন লিংকৰ পৰা ডাইৰেক্ট কৰক, ডাউনলোড কৰক। আৰু ৰেফাৰেল লিংকত আপোনালোকে যদি জইন হৈ যায় তেতিয়া আপুনি 150 টকা ডাইৰেক্ট পাই যাব। তো আজিলৈ ইমান ভিডিঅ'। আৰু আপোনালোকে কোনটো স্কিমৰ পইচা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি যাব। চ' আজিলৈ ইমানেই, ধন্যবাদ।